সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰপিছতে এতিয়া মানে কি আজি মোৰ মানুহজনৰ বাৰ্থডে। বাৰ্থডে কাৰণে মই দেখিছে ন বজাৰ পাতি কৰি মেলি অৱস্থা নাইকিয়া হৈ আছোঁ। আৰু সকলোকে নতুন বছৰক বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে বছৰটো ভালেই যাওক তাৰে কামনা কৰিলোঁ। তাৰপিছত আৰু কি আয়োজন কৰিছোঁ চাওক। তাতে লৰালৰিকৈ মই গাখীৰ উঠাই দিলোঁ মানে পনীৰৰ কাৰণে। পনীৰখিনি মই ঘৰত বনাই থৈ দিওঁ কাৰণ মই ননভেজ নাখাওঁ কাৰণে প্ৰায় মই ঘৰতে পনীৰখিনি মই বনাই থৈ দিওঁ। মাজে সময়ে দৰকাৰ হৈ থাকে খাই থাকোঁ। তাৰপিছতে আনিলোঁ যেতিয়া পনীৰ গাখীৰ বোলো বনাই থৈ দিওঁ। বনাই পেলানি ইমানখিনি পনীৰ ওলালে। আৰু পনীৰ ঘৰত বনোৱা পনীৰকণ খাবলৈ খুব বেছি সোৱাদ হয়। যদি আপোনালোকে পনীৰ বনাওঁতে কিবা অসুবিধা হয় বেয়া হয় মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক শিকাই দিম। আৰু যদি ভিডিঅ' লাগে মই আপোনালোকক বনাই হ'লেও দেখুৱাম। আৰু মানে কি পনীৰখিনি ভালেমানখিনি ওলালে। তাৰপিছতে মই এয়া চাওক ভাঙিও যোৱা নাই, এয়া মই পিচ কৰি আপোনালোকক দেখুৱালোঁ। তাৰপৰা বজাৰো ঢেৰ কিবাকিবি কৰি মেলি আনিলোঁ। সেইখিনি বজাৰ মই থ'লোঁ, থোৱাৰ পাছত বনাবলৈ লাগিলোঁ। কাঠফুলা আনিছিলোঁ, কাঠফুলাখিনি অকণমান মই আলু দি ভাজি ল'লোঁ। ইমানেই ভোক লাগিছে মই প্ৰথমতে কেইটামান বোলো খাই লওঁ। তাৰপিছতে তেওঁৰ কাৰণে এয়া চিকেন আৰু লাই শাক বনালোঁ। তাৰপিছতে এইফালে মাছৰ জোল বনালোঁ, পোলাও বনালোঁ। কাৰণ তেওঁ নাই, তেওঁ আছিলে ভণ্টিহঁতৰ ঘৰত কিবা কামলৈ গৈছিলে। মই তেওঁক ছাৰপ্ৰাইজ দি পেলাই লৰালৰিকৈ চব বনালোঁ। লগতে চিকেন কচা বনালোঁ। চিকেন কচা বোলো পোলাওৰ লগত খাই ভাল পাব। তাৰপৰা ফাইনেলি তেওঁ আহি পাই গ'ল। ভণ্টিহঁতে তেওঁতকৈ আগতে আহিলে, তেওঁ যে গম নাপায় আমাৰ ঘৰত তেওঁলোক আহি পাইছেহি বুলিকৈ। তাৰপিছতে আহিয়ে ডাইৰেক্ট কেকটোকে কাটিবলৈ পাইছে আৰু খুব হেপ্পী আৰু মানে মানুহজনক। আৰু তেওঁ মানে কেতিয়াবা আপত্তি দি থাকে তুমি মোক ছাৰপ্ৰাইজে নিদিয়া বুলিকৈ। সিফালে মই দিয়ে থাকোঁ, তেওঁ মোক আৰু এনেই জোকাই থাকে। তথাপি আৰু তেওঁৰ কাৰণে গিফ্টটো আনি থৈছিলোঁ। তেওঁ ক'লে যে মই ডিক্কিত কিবা এটা আছে লৈ আহাচোন যোৱা। তাৰপৰা আনিছোঁ। তেওঁ ভাবিছে কি তেওঁৰ বস্তু নহয় বেলেগৰ কাৰোবাৰ চাগে, মই দোকানৰ পৰা লৈ আহিছোঁ আৰু। তাৰপিছতে এইফালে ঘৰটো আমাৰ বনাবলৈ গোটেই বস্তু বাহানিবোৰ য'ত ত'ত থৈ দিবলগীয়া হৈছে। উপায় নাই আৰু ঘৰ ভাঙিলে কেনেকৈ থাকিবলগীয়া হয় এয়া চালি ঠাই আছোঁ আমি এতিয়া বৰ্তমান। তাৰপিছতে তেওঁ ভবাই নাই আৰু যেতিয়া গম পালে যে মই তেওঁৰ কাৰণে গিফ্ট আনিছোঁ আৰু মানে হেপ্পী হৈ গ'ল আৰু। তাৰ লগতে মানে কি তেওঁৰ ভাগৰ মানে গ্লাছ এখন দৰকাৰ হৈ আছিলে, ছানগ্লাছ এযোৰ। তাৰমানে আমি পিকনিক যোৱা কথা আছে। তাৰপিছতে ক'লে বোলো মোৰ গ্লাছখন আজিয়ে ভাগি থাকিলে। তাৰপৰা মনত পৰিলে কাৰণে মই বোলো তেওঁৰ কাৰণে গ্লাছ এখনো লৈ যাওঁ যেতিয়া কথাটো ক'লে। সদায় যেতিয়া আমাৰ কাৰণে ইমান কষ্ট কৰে, দিনে ৰাতিয়ে কষ্ট কৰি পেলানি আমাক তেওঁ সুখী কৰে, তেওঁৰ সুখৰ কথাটো আমি ভাবিব লাগে নহয় জানো। তাৰপিছতে ভণ্টিয়ে কৈছে বহুত বেয়াকৈ ভোক লাগিছে, বহুত বেয়াকৈ ভোক লাগিছে কোৱাৰ কাৰণে মই লৰালৰিকৈ ভাত তেওঁলোকক দিলোঁ। আৰু ভিডিঅ'টো মই মানে কি কৰিবলৈই নহ'লে, কাৰণ মই বেলেগ এটা কামত ব্যস্ত হৈ গ'লোঁ। তাৰপিছতে কোনো কেক খোৱা নাছিলে কাৰণে সকলোকে কেক তেওঁ খুৱাই দিলে। তাৰপিছতে মানে তেওঁ ইমানেই হেপ্পী হৈ গ'ল, ময়ো মনটোকে নিজকে নিজে বৰ ভাল পালোঁ। মাহঁত সকলোৱে আহিলে কাৰণে মোৰ মনটো ভাল লাগিলে। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব দেই। কাৰণ বৰ কষ্টকৈ বনাওঁ ভিডিঅ'বিলাক, কাৰণ আমি চব কামতে ব্যস্ত হৈ থকাৰ মাজতো ভিডিঅ'টো বনাবলৈ বৰ বেছি কষ্ট হয়। তেওঁ বনাই থাকোঁ আপোনালোকে চাই ভাল পাব বুলি, আৰু লাইক এটা দিলে আৰু ভাল পাম। আজিলৈ তেন্তে বাই। সকলোৰে বছৰটো ভাল হওক তাৰে কামনা কৰিলোঁ।